এভৰিৱান কি খবৰ আপোনালোকৰ আশা কৰিছোঁ আপোনালোক সকলো বহুত বেছি ভালে আছে আৰু আমাৰো বৰ্তমান ভালেই হয় বাৰু আমাৰ চেনেলৰ অন্য এটি নতুন ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ আজি চাওক আমাৰ কিমান ধুনীয়াকৈ পিটনিয়াবোৰ ফুলি আছে দেখিলে মনটো ভাল লাগি যায় ইমান ধুনীয়াকৈ ফুলি আছে আৰু আজি ভাবিছোঁ ফুলখিনিৰ কাৰণে এটা ধুনীয়া সাৰ বনাওঁ বুলি ঘৰত থকা দুটামান বস্তুৰে এটা ফুলৰ বহুত উপযোগী এটা সাৰ বনাম বুলি ভাবিছোঁ যিহেতু দুটামান বস্তু ঘৰত সকলোৰে ঘৰত থকা বস্তু আৰু সেইকেইটা বস্তু ফুলৰ কাৰণে বহুতেই বেছি ভাল ফুলবোৰ বহুত ধুনীয়াকৈ ফুলি থাকে আৰু ভাবিছোঁ ভিডিঅ'টো আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ আহক তেতিয়াহ'লে ভিডিঅ'টো চাই থাকিব আৰু এটা বহুত ধুনীয়া বস্তু আপোনালোকক দেখাই আছোঁ ৰ'ব মানে আমাৰ ঘৰৰ কাষতে এখন কোম্পানী বাগান আছে আৰু তাত পানী আছে মানে খৰালি নহয় জানো পানী দি থাকিব লাগে বাগান গছবোৰত আৰু তেতিয়া মানে ধুনীয়াকৈ পাত চাতবোৰ ওলাব আৰু ল'ৰাকেইটা ইমানেই ধুনীয়াকৈ ফূৰ্তি কৰি আছে মই আপোনালোকক বোলো অকণমান দেখাই দিওঁ আমাৰ ঘৰৰ গোলাপজোপা চাওকচোন ইমান ধুনীয়াকৈ ফুলি আছে আৰু ইমান ধুনীয়া কালাৰটো নহয় বহুত বেছি ভাল লাগিছে আৰু এইজোপা চাইনিজ গোলাপ হয় সৰুতে বহুতখিনি ফুলি থাকে ভৰি ভৰি ফুলি থাকে আৰু এইটো এটা ইমান ধুনীয়া কালাৰৰ ৰেডত একদম কিবা ব্লেক চাট এটা আছে ভাল লাগে দেখিবলৈ আৰু এইজোপা পিংক আৰু হোৱাইট মিক্স হয় মাজত হোৱাইট নিচিনা থাকে লাহে লাহে কালাৰটো পুৰণা হ'লে ফুলপাহ বাঢ়ি বাঢ়ি গৈ থাকে লোকেল যিখিনি গোলাপ হয় ৰঙা বগা গুলপীয়া গোটেইকেইটাই আছে বাৰু এই দুটা আজি নতুনকৈ আনিলে বহুত ধুনীয়া হয় ফুলকেইটা এইটো একদম অকণমানি টিকলা হৈছে কাৰণে আপোনালোকে হয়তো ইমান ধৰিব নোৱাৰিব কিন্তু ধুনীয়াকৈ যেতিয়া জোপোহা হৈ যাব এই দুটা ফুলেই বহুত ধুনীয়া দেখায় বহুত বেছি ভাল লাগে আৰু আজি সেইকেইটা ৰুই দিলোঁ আৰু এইফালে এতিয়া মই আহিছোঁ আজি ফুলখিনিৰ কাৰণে সাৰখিনি প্ৰস্তুত কৰিবলৈ আৰু মই লৈ লৈছোঁ অলপ গোবৰ গৰু গোবৰ হ'লে বেছি ভাল হয় মোৰ ওচৰত যিহেতু গৰু গোবৰ বেছি নাছিলে আমাৰ ঘৰত যিহেতু গৰু নাই মই সেইকাৰণে অলপ ছাগলী গোবৰ লৈ লৈছোঁ আপোনালোকে পৰাপক্ষত গৰু গোবৰেই ল'বচোন ফুলবোৰৰ কাৰণে গৰু গোবৰটো বেছি ভাল হয় আৰু এইখিনি শুকুৱাই লৈছিলোঁ কেঁচাকৈ দিলে বেয়া সেইবাবে শুকুৱান কৰি পেলাই এনেকৈ মই অলপ খুন্দি সৰু সৰু কৰি ল'ম গোবৰখিনি খুন্দি সৰু সৰু কৰি লোৱাৰ পাছত মই দুইখিনি গোবৰ খুন্দি লৈছোঁ যেতিয়া দিবলৈ ফুলগছজোপাত সুবিধা হয় আৰু ইয়াত মই মিক্স কৰিম এতিয়া চাহপাত মানে চাহ খাই যিখিনি চাহপাত থাকি যায় সেইখিনি চাহপাত মই এনেকৈ শুকুৱাই ৰাখিছিলোঁ আৰু অলপমান জমা হৈছিলে মই ইয়াতে সেইকাৰণে দি দিছোঁ চাহপাতটো ফুলগছৰ কাৰণে খুবেই ভাল আৰু আপোনালোকে গাখীৰ চাহ যদি চাহপাত থাকি যায় তেতিয়াহ'লে ভালকৈ ধুই পেলাইহে শুকুৱাই পেলাই দিব আৰু এয়া হৈছে ডিমৰ চুকুৰাবোৰ থাকি যোৱাৰ পাছত এনেকৈ শুকুৱাই পেলাই বটল এটাত ভৰাই থৈ দিয়া আছিলে এইখিনি বহুত দিনেই হ'ল আজি সেইকাৰণে এইখিনিতে ইয়াৰ লগতে মিক্স কৰি ফুলগছৰ গুৰিত দি দিম বুলি ভাবিছোঁ যিহেতু ডিমৰ বাকলি আৰু চাহপাত ফুলগছৰ কাৰণে খুবেই ভাল এই দুটা বস্তু যদি দিওঁ ইয়াৰ লগত মিক্স কৰি পেলাই তেতিয়া ফুলজোপা ভাল হোৱাৰ লগতে ফুলপাহ বহুত দিনলৈকে ফুলি থাকিব আৰু ফুলপাহৰ চাইজটো ডাঙৰ হয় আৰু লগতে ফুলপাহৰ ৰংটো খুব ধুনীয়া এটা ৰং হয় আৰু এইখিনি বস্তু মই বহুত ভালকৈ মিক্স কৰি লৈছোঁ গোটেই বস্তুখিনি ভালকৈ মিক্স কৰি লোৱাৰ পাছত এইখিনি মই এতিয়া ফুলগছত দিবলৈ ৰেডি হৈ গৈছে এইখিনিতে মই এটা পাত্ৰত ভালকৈ লৈ ল'ম আৰু ফুলগছৰ গুৰিয়ে দি যাম মই এইখিনি সাৰ মই ছিজন ফ্লাৱাৰবোৰত নিদিওঁ তাত দিলেও ভাল কিন্তু এইখিনি সাৰ মই পাৰ্মানেণ্ট যিখিনি ফুল আছে আমাৰ ঘৰত সেইখিনি ফুলৰ গুৰিয়েহে দিম এতিয়া এইখিনি আহিছোঁ মই ফুলগছৰ গুৰিত দিবলৈ প্ৰথম গোলাপ ফুলৰ পৰাই আৰম্ভ কৰিছোঁ গোলাপ ফুলৰ গুৰিত অলপ মই সৰহকৈ দি ল'ম গোলাপ ফুল কেইজোপাৰ কাৰণে এইটো এটা খুবেই জৰুৰী সাৰ হয় আৰু এইটো ফুলপাহ ফুলিবলৈ হৈছে যিহেতু আমাৰ কলি দিছে ফুলজোপাত আৰু বহুতখিনি ফুল ফুলি সেয়া আগতে যিখিনি ফুল আপোনালোকক দেখালোঁ সেয়া ফুলি আমাৰ হৈ গ'ল এতিয়া নতুনকৈ ধুনীয়াকৈ আকৌ কলি দিছে ফুলগছজোপা আমাৰ দুমাহমানৰ আগতে সাৰ দিছিলোঁ এতিয়া আকৌ দিবলৈ হৈছে প্ৰায় দুমাহমানতে খুব ধুনীয়া গ্ৰ'থ হৈছে আমাৰ ফুলকেইজোপাৰ খুব ভাল লাগিছে সেইকাৰণে মনটো আৰু এতিয়া মই এইকেইজোপা গোটেইখিনি যিমান আমাৰ পাৰ্মানেণ্ট ফুল আছে এল'ভেৰা হওক বা আমাৰ কালাঞ্চু হওক বা যিমানখিনি পাৰ্মানেণ্ট ফুল আছে ঘৰৰ গোটেইখিনিতে এতিয়া এই সাৰখিনি দি দিম আৰু সেইখিনি পাৰ্মানেণ্ট ফুলখিনিৰ কাৰণে খুবেই প্ৰয়োজনীয় সাৰ হয় খুব ভাল হ'ব এতিয়া ফুলখিনি সেইটো কাৰণে মই দি লওঁ এইখিনি সাৰ আপোনালোকে যদি মোৰ চেনেলটো নতুনকৈ চাই আছে তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব ভিডিঅ'টো চাই কেনেকৈ পালে জনাব যদি আপোনালোকে ইচ্ছা কৰে পিটনিয়াখিনি কেনেদৰে যতন লৈছোঁ তাৰ বিষয়ে জানিবলৈ তেতিয়াহ'লে ইয়াৰ ওপৰত মোৰ এটা সম্পূৰ্ণ ভিডিঅ' পুলি ৰোৱাৰ পৰা ফুল ফুলালৈকে দি থোৱা আছে আপোনালোকে ইচ্ছা কৰিলে সেই ভিডিঅ'টো চাব পাৰে মই ডেছক্ৰিপশ্যন বক্সত ইয়াৰ লিংকটো দি দিম
আৰু তাৰপাছত মই এটা সাৰ প্ৰয়োগ কৰিছিলোঁ যাতে ফুলবোৰ পোকে ধৰিলে তাৰ পৰা কেনেদৰে বচাব পাৰি, আৰু সেই ভিডিঅ'টো আমি ডেছক্ৰিপশ্যন বক্সত লিংকটো দি দিম, আপোনালোকে ইচ্ছা কৰিলে চাব। আৰু দুইটা ভিডিঅ'ই আপোনালোকৰ কাৰণে খুবেই প্ৰয়োজনীয় বুলি ভাবিছোঁ, নজনাসকলৰ কাৰণে জৰুৰী ভিডিঅ' বুলি ভাবিছোঁ, আপোনালোকে ইচ্ছা কৰিলে চাই ল'ব পাৰিব।